কোম্পানী আস্থা ইলেক্ট্ৰিকেলছৰ লগতো তেখেতে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছিলে আৰু এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংকো তেখেতসকলে ৱাৰ্ক অৰ্ডাৰ দিয়া বুলি ক'ব বিচাৰিছে আৰু তেখেতে সৃজন বসুমতাৰী ডাঙৰীয়াই নিজৰ ফেভাৰত 2 লাইনমান পঢ়ি পেলাই এইটোকো তেখেতসকলে ক'ব বিচাৰিছে যে এইটোতো তেখেতসকলে ৱাৰ্ক অৰ্ডাৰ দিয়া বুলি ইয়াতে মই এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ মই ছাবজেক্ট পঢ়ি দিছোঁ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ ছাবজেক্টত লিখা আছে ইয়াত লিখা আছে ছাবজেক্ট এপইণ্টমেণ্ট অফ ৰেট কণ্ট্ৰেক্টৰ ফৰ ফিজিকেল ফিল্ড ছাৰ্ভে ৱাৰ্ক অৰ্ডাৰ কোনোবা ফিজিকেল ফিল্ড ছাৰ্ভে কথা থাকে নেকি ৱাৰ্ক অৰ্ডাৰত ফিজিকেল ফিল্ড ছাৰ্ভে কৰক বুলি লিখা থাকে নেকি এপইণ্টমেণ্ট অফ ৰেট অফ কণ্ট্ৰেক্টৰ ফৰ ফিজিকেল ফিল্ড ছাৰ্ভে on commissioning and preparation of plan and estimate to installation of the LED solar street light for the 5 years routine maintenance under BKWC and PNRD special package phase number 1 to 2022-2023 under BKWC designated area of Assam. That it jitu memorandum of understanding আমিও নাজানো তেখেত গাম্বৰ মুছাৰী নাজানে আৰু BKWC কাউন্সিলো নাজানে যে আমাৰ বড় গাঁওবিলাকৰ ক'ত কাৰেণ্ট আছে ক'ত সোলাৰ লাইট বহাব লাগে সেইবিলাক নাজানাৰ কাৰণে তেখেতে এটা কোম্পানীক এপইণ্ট কৰিছিল যে আপোনালোকে আমাৰ BKWC এৰিয়াৰ গাঁওবিলাকত গৈ পেলাই এটা ফিল্ড ছাৰ্ভে কৰক তাত আমি সোলাৰ লাইট সোলাৰ ষ্ট্ৰীট লাইট আমি দিব পাৰিম নেকি তো এইটো এটা ফিল্ড ছাৰ্ভে ইয়াত লিখা আছে ৱাৰ্ক অৰ্ডাৰত কি লিখা আছে ফিল্ড ছাৰ্ভে কৰিবৰ কাৰণে ৱাৰ্ক অৰ্ডাৰ দিছে এইটো আপোনালোকক এইটো ইমান কৰোৰ টকাৰ কাম দিয়া হ'ল বুলি ইয়াত লিখা নাই এইটো কৈছে যে আপোনালোকে ফিল্ড ছাৰ্ভে কৰক আৰু এই ফিল্ড ছাৰ্ভে কৰি পেলাই আপোনালোকে আমাক ৰিপৰ্ট দিয়ক তেতিয়া আমি সেই বস্তুটো দিল্লী চৰকাৰৰ লগত কথা পাতি আমি পইচা আনি পেলাই কাম কৰিম এতিয়া এই যেটো নোহোৱা কথা লৈ পেলাই তেখেতসকলে ৱাৰ্ক অৰ্ডাৰ বনাই আছে মই 10-15 জন ইণ্টেলেক্সুৱেলক মাতি পেলাই মই এই পেপাৰছটো পঢ়াম মই এইটো ক্লিয়াৰ কৰিম ইয়াতে ৰাইজে মিছলিড হ'ব নালাগে ৰাইজক মিছলিড কৰিব আপোনালোকে চেষ্টা কৰিব নালাগে আমি দুনাইবাৰ নকওঁ তো কথা হৈছে কি মিছলিড কৰিব নালাগে তথাপিও তাৰ সত্ত্বেও তেখেতসকলৰ সন্মান জনাই ডক্টৰ গাম্বাৰু মুছাৰীয়ে BKWC ফেভাৰত তেখেতে ক্লিন চিট বিচাৰিলে যে আপোনালোকে তথাপিও মোক ক্লিন চিট দিয়ক এইটো ৱাৰ্ক অৰ্ডাৰ নহয় আমি জানো কিন্তু আপোনালোকে এটা ক্লিন চিট দিয়ক মই BKWC কাউন্সিলত মই দিব লাগে তাৰ পিছত আস্থা ইলেক্ট্ৰিকেলছে ডাইৰেক্টলি মিনিশ্বৰ বসুমতাৰী ডাঙৰীয়া CEM BKWC কাউন্সিলৰ তেখেতক ডাইৰেক্টলি লেটাৰ লিখিলে যে ইয়াত লিখিলে to Mr. Minister Busumatarii Honorable Chief Executive Member Board of Kosari Welfare Autonomous Council Bodoland Bhavan Ajanta Pod Survey Guwahati 28 Declaration come clean sheet. I, Sri Kamal Kumar Mittal, as about 45, proprietor of Asta Electrical near GD Goenka School, Ras Nagar, Kaital Road to Amar Hari Road, Jint 126102, Haryana, do hereby solemnly affirm and declare as follows that this my declaration is in favor of Dr. Gambaru Musari, Chairman of Boro Kosari Welfare Autonomous Council, reference to the appointment of rate of contractor for physical field survey on commissioning and preparation of plan and estimate to installation of the LED solar street light for the 5 years routine maintenance under packaged BKWC /PNRD special package phase 1 2022-2023 under BKWC designated area of Assam by letter reference now for further sanction of relevant scheme from Government of India যে এই যেটো স্কিম আছিলে তেখেতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ এটা খুজা এটা স্কিম আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বিচৰা এটা স্কিম আছিলে সেই স্কিমৰ এগেইনষ্টতে তেখেতে এইটো ফিল্ড ছাৰ্ভে কৰিব লাগে বুলি তেখেতসকলক এটা সিম্পল এটা অৰ্ডাৰ এটা দিছিলে যে আপোনালোকে ফিল্ডটো ছাৰ্ভে কৰি আনক আমাৰ বড় ভাইসকল ক'ত ক'ত আছে ক'ত ক'ত কাৰেণ্ট নাই সেইবিলাক জানাৰ কাৰণে তেখেতে টেকফুলি এটা কোম্পানীক ব্যৱহাৰ কৰিছিলে আৰু সেই কোম্পানীয়ে নিজে আজি ক্লিন চিট দিছে যে 2 নম্বৰত কৈছে তেখেতসকলে there is no monetary transaction taken place between me and Dr. Gambar Musari
and I never paid penny amount to him. I never paid penny amount to him. কা কৈছে ডক্টৰ গাম্বাৰু মুছাৰীক মই অলপ পইচা দিয়া নাই, সামান্য টকাও মই দিয়া নাই বুলি তেখেতে ইয়াত কৈছে। এইটো ক্লিন চিট, এইটো মই কোৱা কথা নহয়, এইটো আষ্টা ইলেক্ট্ৰিকেলছে দিয়া এটা ক্লিন চিট। আৰু লিখিছে অফিচিয়েলছ, ইয়াত লিখিছে penny amount to him or any other official staff of chairman in the name of above noted survey order. এই সার্ভে অর্ডারখনত মই একো টকা পইচা লেনদেন কৰা নাই, মই গাম্বাৰ মুছাৰীকো দিয়া নাই আৰু অফিচিয়েল ষ্টাফকো কাকো মই পেমেন্ট কৰা নাই। ইয়াত লিখা আছে, মেনশন কৰা আছে। নংটাং সিজন বসুমতাৰী, আপুনি এই ক্লিন চিটবিলাক ৰাইজক পঢ়ি দিয়ক, মই ভাল পাম আপোনাৰ, আপুনি বহুত জানা মানুহ, আপুনি পঢ়ি দেখাওক। আৰু 3 নম্বৰত লিখা আছে that myself prepared and submitted this declaration come clean sheet willfully in favor of Dr. Gambar Musari, Chairman BKWC, and there is no under influence threat force from him. That I am physically, mentally in sound mind condition during the time of signing this declaration come clean sheet in favor of Dr. Gambar Musari, Chairman BKWC. That I signed this declaration come clean sheet on this 16th day of February 2026 at New Delhi. তেখেতে নিউ দিল্লীৰ পৰা এই ক্লিন চিট পঠাইছে। আৰু এটা তেখেতসকলে কৈছে দিল্লীৰ ভৱন বনোৱাৰ কাৰণে তাতো ৱাৰ্ক অৰ্ডাৰ দি পেলাই তেখেতসকলে টকা পইচা খোৱা বুলি তেখেতক বদনাম কৰিব বিচাৰিছিলে। সেই কথাটো তেখেতে আমাক জনাইছিল যে আমি BKWCৰ কেইজনমান ইএম আৰু চিফৰ লগত কনচাৰ্ণ কৰি পেলাই তেখেতে ইটো চিফৰ কনচাৰ্ণত হৈছে, কনচাৰ্ণ কৰি পেলাই কৈছিল যে সকলো কাউন্সিলৰে এটা দিল্লীত ভৱন থাকে, গেষ্ট হাউচ থাকে, আমিও এটা কাউন্সিল হৈছোঁ, আমাৰো BKWC এৰিয়াৰ বড়ো ভাইসকলে দিল্লীত যেন গ'লে বেমাৰ আজাৰ পঢ়া শুনা কৰিব পাৰে, কোনোবা গ'লে ট্ৰিটমেণ্টত গ'লে যেন থাকিব পাৰে, টুৰিষ্টৰ কাৰণে গ'লে যেন থাকিব পাৰে, তেনেকুৱা এটা আমাক ভৱন লাগে। তেতিয়া চিফ ডাঙৰে কৈছিল যে হয় আপুনি এইটো আগবাঢ়ক। তেনেকুৱা কথাত তেখেতে এটা কোম্পানীক কৈছিলে যে আমাক এনেকৈ এটা ভৱন লাগে, আপোনালোকে দিব পাৰিব নেকি? তেতিয়া তেখেতসকলে আহিলে, আহি পেলাই ডক্টৰ গাম্বাৰ মুছাৰীৰ লগত কথা পাতিলে, চেয়াৰমেন ডাঙৰীৰ লগত কথা পাতি পেলাই তেখেতসকলে টাৰ্ম এণ্ড কণ্ডিশ্যন কি, আমি দিল্লীত মাটি ঘৰ গোটেইখিনি চেংচন কৰি দিম, কিন্তু কাম আমাক লাগিব। তেনেকুৱা এটা চৰ্টত তেখেতে ক'লে তেতিয়াহ'লে আপোনালোকক কি লাগিব? তেতিয়া তেখেতে কৈছিলে যে আপোনালোকে আমাক এখন মেমৰেণ্ডাম বনাই দিয়ক, যাতে এইটোৰ এগেইনষ্টত ফিউচাৰত আমি আপোনাৰ পৰা ৱাৰ্ক অৰ্ডাৰটো আমি পাম। তো তেনেকুৱা কথাতহে এইখন মেমৰেণ্ডামটো তেখেতে কৰি দিছিলে, এইটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত মই ডাইৰেক্টলি তেখেতে কোৱা ৱাৰ্ক অৰ্ডাৰত মই যাম। ৱাৰ্ক অৰ্ডাৰত কি লিখিছে? ৱাৰ্ক অৰ্ডাৰ লিখিছে টু অশোক কুমাৰ KSC/JV 1682 Sector 13 হুডা ভৱানী 127021 হাৰিয়ানা। ছাবজেক্টত লিখিছে ৱাৰ্ক অৰ্ডাৰত যিটো কামৰ ৱাৰ্ক অৰ্ডাৰ থাকে, যেনে বিল্ডিং বনাব লাগে, ৰাস্তা বনাব লাগে, ঘৰ বনাব লাগে, এইবিলাকৰ ৱাৰ্ক অৰ্ডাৰ ছাবজেক্টটো তেনেকুৱা নাথাকে। ইয়াত ছাবজেক্টত থকাৰ কাৰণো আছে, এইটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। সাবজেক্টত লিখা আছে এপইণ্টমেণ্ট অফ EPC কণ্ট্ৰেক্টৰ অন টাৰ্ণকি বেচিছ ফৰ প্ৰপ'জেল প্ৰিপাৰেশ্যন ফৰ DPR প্লেন এষ্টিমেট ড্ৰয়িং এণ্ড ডিজাইন ফৰ চেংচন কৈছে তেখেতসকলে, চেংচন হোৱাই নাই, ফৰ চেংচন কনষ্ট্ৰাকশ্যন অফ মাল্টি ষ্টৰিট বিল্ডিং অফ BKWC ভৱন আছাম এট নিউ দিল্লী। যে নিউ দিল্লীত ভৱন বনোৱাৰ কাৰণে, চেংচন কৰাৰ কাৰণে প্লেন এষ্টিমেট ড্ৰয়িং সকলোখিনি আপোনালোকে কৰিব লাগিব বুলি তেখেতে টেকফুলি ক'লে। আৰু সেইটোৰহে ৱাৰ্ক অৰ্ডাৰ যে আপোনালোকে আমাৰ যিটো দিল্লীত ভৱন বনাবলগীয়া জাগা, সেই জাগাটো আপোনালোকে বিচাৰিব লাগিব, আৰু সেই জাগাটোৰ ৰেভিনিউৰ যিটো টকা পইচা খৰচা হ'ব সেইটো আপোনালোকে দিব লাগিব, আৰু প্লেন এণ্ড এষ্টিমেটটো আপোনালোকে বনাব লাগিব, আৰু চেংচন কৰা কামো আপোনালোকৰ। তেতিয়াহ'লে
সেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংটো তেখেতৰ স্বাৰ্থত নাছিলে, এইটোতো বড়ো জাতিৰ স্বাৰ্থ আছিলে, অল ৰাউণ্ডৰ ডেভেলপমেণ্টৰ কাৰণেহে আছিলে। কিন্তু এই কথাটোকত তেখেতসকলে বুজি নাপাই পেলাই, বুজি নাপোৱা ভাও জুৰি পেলাই তেখেতসকলে এইটোকো ক'ব বিচাৰিছে যে তেখেতে এই অশোক কুমাৰ গাৰ্গক কৰোৰ টকাৰ মানে ৱাৰ্ক অৰ্ডাৰ দি পেলাই মানে 10% পইচা খালে বুলি কয় বদনাম কৰি পেলাই তেখেতক পলিটিকেল মাৰ্ডাৰ কৰিব বিচাৰিছিলে। এতিয়া এইবিলাক কথাত কিছুমান কোম্পানীবিলাকক তেখেতে টেকফুলি BKWCৰ স্বাৰ্থত তেখেতে আনিছিলে, BKWCৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতে দিল্লী চৰকাৰৰ লগত কথা পাতিছিলে, দিল্লীত ভৱন হ'বৰ কাৰণে তেখেতে এই দিল্লীৰ ভৱন বনোৱা প্ৰপ'জেলটো আজিলৈকে চলি আছে। এইটো মিনিষ্টাৰে পঠোৱা বা অনিল বসুমতাৰী পঠোৱা প্ৰপ'জেল নহয়, এইটো গাম্বাৰু মুছাহাৰীয়ে পঠোৱা এটা প্ৰপ'জেল আজিলৈকে দিল্লীত ৰানিং হৈ আছে। এইটো হ'ব এসময়ত ডক্টৰ গাম্বাৰু মুছাহাৰীৰ চেষ্টাতে এই দিল্লীত ভৱনটো হ'বলৈ গৈ আছে আৰু হ'ব, আপোনালোকে হয়তো গম পাব কেইদিনৰ পিছত, সেইটোও তেখেতৰ নাম নাথাকিব, আমি ভালকৈ জানো। এতিয়া কথা হৈছে ইমান, তেখেতে মোৰ এইবিলাক কথাৰ ৰিপ্লাই দিব খোজোঁতে তেখেতে মোক ক'ব বিচাৰিছে যে কি কয়, অনিল বসুমতাৰী ডাঙৰীয়াক আমি কেনেকৈ চেয়াৰমেন বনালোঁ, আপুনি নায়ক চিনেমাখন চাওক, হিন্দী চিনেমাৰ নায়ক চিনেমা চাব দিছে তেখেতে মোক কৈছে হিন্দী চিনেমাৰ নায়ক চাওক। এজন কাউন্সিলৰ ডেপুটি চেয়াৰমেন ভাইচ চেয়াৰমেন তেখেতে চিনেমাটো কি হয় তেখেতে নাজানে। চিনেমা সদায় কাল্পনিক আধাৰত বনোৱা হয়। কাল্পনিক মিন্স কি, কাল্পনিকত এনেও কৰিব পাৰোঁ, জিন্দা মানুহকো মুৰ্দা কৰিব পাৰোঁ, মুৰ্দাকো জিন্দা কৰি দেখাব পাৰে। কোনোবা এজন এক্টৰে ক'ৰবাত এক্সিডেণ্ট হৈ মৰিল, দুদিন পিছত এইটো জিন্দাও দেখাব পাৰে। এটা কাল্পনিক এটা চিনেমা মোক এটা প্ৰেক্টিকেল কাউন্সিলৰ কথা, প্ৰেক্টিকেল এটা এক্ট যিটো এক্ট নেকি আসাম চৰকাৰে বনাই দিছে, সেই এক্টৰ এগেইনষ্টত, এই গেজেটৰ এগেইনষ্টত তেখেতে মোক কি চাব দিছে, নায়ক চিনেমাখন চাব দিছে। কিমান লজ্জাজনক। এটা প্ৰেক্টিকেল কাউন্সিল বড়ো জাতিৰ স্বাৰ্থত এই এক্টখন বনোৱা হৈছে আৰু এই এক্টটো ফ'ল' কৰা নাই বুলি কওঁতে তেখেতে মোক কি কৈছে, মোক কৈছে যে আপুনি নায়ক চিনেমাখন চাওক, আমি অনিল বসুমতাৰী ডাঙৰে কেনেকৈ চেয়াৰমেন দিছোঁ আপুনি গম পাব। এইটো কিমান লজ্জাজনক। এজন ভাইচ চেয়াৰমেনে মোক হিন্দী চিনেমা চাব দিছে। তেখেতে হিন্দী চিনেমাৰ দৰে কাম কৰিব বিচাৰিছে নেকি? বড়ো জাতিক হিন্দী চিনেমাৰ নিচিনা মিছলিড কৰিব বিচাৰিছে নেকি? আৰু এই হিন্দী চিনেমাত নায়ক হিন্দী চিনেমাখনত অমৰীশ পুৰীয়ে নেগেটিভ ৰোল আৰু অনিল কাপুৰে পজিটিভ ৰোল। এতিয়া এই নায়ক চিনেমাখনৰ অমৰীশ পুৰীটো কি আপোনালোকে নেকি? নিজৰ ইচ্ছামতে কৰি আছে যে, নিজৰ ইচ্ছামতে দেশখন চলাব বিচাৰিছে, নিজৰ ইচ্ছামতে আপোনালোকে বনাই আছে। এইটো অমৰীশ পুৰীৰ ৰোল লৈ আছে আপোনালোকে। মই সেইটোৱে বুজিম আপোনালোকক। আজি মই এক্টৰ কথা ক'লোঁ বড়ো জাতিৰ কাৰণে, সেই এক্টৰ কথা কওঁতে আপুনি মোক হিন্দী চিনেমা চাব দিয়াটো কিমান লজ্জাজনক কথা। এইটো অসম চৰকাৰৰ সকলো ৰাইজে, আমাৰ BKWCৰ সকলো ৰাইজে বুজি পাইছে আপুনি কি ক'ব বিচাৰিছে। মোক আপুনি এই এক্টৰ ৰিপ্লাই মই বিচাৰিছিলোঁ যে এই এক্টত লিখা মতেহে মই কথা কৈছোঁ, মই নিজে বনাই কোৱা কথা নহয় এইটো। আপুনি এই কথাটো, এই এক্টটো আপুনি হিন্দী চিনেমাৰ লগত দি যাব নালাগে। আপোনাৰ ওচৰত নলেজ নাই সেইটো আপুনি কৈ লওক, আমি বেয়া নাপাওঁ। এতিয়া কথা হৈছে কি, আপুনি আৰু এটা কথা কৈছে, মই মিষ্টাৰ মিনিষ্টাৰ যিজন আমাৰ BKWCৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ছায়াতো মই থাকিব নাচাজে বুলি কৈছে। এজন মানুহৰ ছায়াত কোনে থাকে? যিবিলাক চামচা হয় তেখেতে ছায়াত থাকে। মিনিষ্টাৰ ডাঙৰীয়াৰ মই চামচা নহয়। যিবিলাকে মিনিষ্টাৰ ডাঙৰীয়া চামচা তেখেতসকলে তেখেতৰ ছায়াত থাকিব। মই মিনিষ্টাৰ ডাঙৰীয়া চামচা নহয়, মই এজন লিডাৰ, মই কাৰো চামচা নহয়, মই লিডাৰ। মই যিটো সত্য কথা, যিটো গেজেটত লিখা আছে, যিটো ট্ৰু, সেইটো মই ৰাইজক মই দাঙি ধৰিছোঁ, ৰাইজক মই ক'ব বিচাৰিছোঁ। মই কাৰো ছায়াত নাথাকোঁ, মই এজন লিডাৰ। কোনোবা যদি ছায়াত থাকে সি তাৰ চামচা হ'ব লাগিব, মই কাৰো চামচা নহয়।